হেল্ল' গাইজ, কেনে আছে সকলো? আশা কৰোঁ ভালে আছে। মই আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' আনিছোঁ। আজি মই আপোনালোকক 34 চাইজ ব্লাউজ কেনেকৈ কাটে চিলাই কৰে দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মই ইমান এক্সপাৰ্ট হোৱা নাই, ফাৰ্ষ্ট চিলাম এইটো নিজে কাটি কৰি। এয়া মই চিন দি ল'লোঁ প্ৰথমে জুখি, তাৰপাছত এতিয়া কাটি আছোঁ। কেঁচি একদম লাহে লাহে কাটোঁ, কিজানি বেয়া হৈ যায়, ভয় লাগি থাকে। হাতটো ইমান অহা নাই যে মোৰ। প্ৰথমে চক পেঞ্চিলে জোখবোৰত চিন দি ল'লোঁ, তাৰপিছত লাৰ্ণিংটো পাৰি কাটিছোঁ। মানে মই লাৰ্ণিঙত প্ৰথম আঁকি লৈছোঁ জোখ মাখ দি, তাৰপিছত লাৰ্ণিং পাৰিহে ব্লাউজৰ পিচটোত কাটিছোঁ। আপোনালোকে তেনেকৈ ল'ব, ডাইৰেক্ট কাপোৰটোত কাটিলে এক্সপাৰ্টবোৰকো একো নাই, কিন্তু নতুনকৈ শিকিলে মানে অকণমান প্ৰব্লেম হয়। এনেকৈ কৰিলে আপোনালোকে একো অসুবিধা নাপায়, মই যিহেতু পোৱা নাই। চিম্পুল ব্ৰা কাটটো কাটিছোঁ, ৰাউণ্ড হয় বেক চাইডটো, ডিজাইনত নাই চিলোৱা। দেখিছেনে মোৰ কাটোতে কিমান সময় লাগিছে? ভয় লাগি থাকে মানে, ইফালে সিফালে অকণমানকৈ বেছিকৈ কাট খাই গ'লেও, যিহেতু ব্লাউজটো মিলোৱাত চিলনি মিলোৱাত বহুতেই অসুবিধা হয়, সেইকাৰণে মই লাহে লাহে কৰিছোঁ। প্ৰথমে ব্ৰাকেইটা বনাই ল'লোঁ, ব্ৰাকেইটা বনাই পেলাই জইন দিলোঁ, জইন দি পেলাই তলৰ এই দেখিছেনে ছটাকৈ সেই পটিটো, মানে পটি নকওঁ, এইটো ব্লাউজৰ মানে ব্ৰাৰ তলত থকা সেইকণ লগাই ল'লোঁ। এতিয়া চিলাই আছোঁ। মই গোটেইটো দেখুৱাব নোৱাৰোঁ, যিহেতু মানে মই মোবাইলটো ধৰিবলৈ অসুবিধা হয়, সেইটো কাৰণে আধা আধা দেখুৱাইছোঁ আৰু আপোনালোকক ফুল ভিডিঅ' দেখুৱাম এতিয়া যেনেকৈ পাৰোঁ সুবিধা হয়। চাবচোন মোৰ ব্লাউজটো কেনেকুৱা হয়। নিজে কাটি মেলি চিলোৱাটো ইমান পাৰফেক্ট নহ'বও পাৰে, কিন্তু পিন্ধিলত মোক বাৰু কেনেকুৱা লাগে মই শেষত দিম ফটো। ক্লাছত যিহেতু এটা ক্লাছত এটা ব্লাউজ চিলোৱাটো সম্ভৱ নহয়, আমি যিহেতু বেছি দেৰি শিকিব নাপাওঁ যেন, স্কুল ছুটি হ'লে গুচি আহোঁ ক্লাছৰ পৰা, সেইকাৰণে মই আহি ঘৰত ব্লাউজটো কমপ্লিট কৰি আছোঁ। ভিডিঅ'বোৰ যিহেতু মোৰ ল'ৰাই কেমেৰা ধৰি দিছে, সি ইমান ভালকৈ নাজানে, সৰু যিহেতু সি, সেইকাৰণে অলপ আৰু যি টি হয় আৰু সেইবোৰ বেয়া নাপাব। যদি আপোনালোকে ভালকৈ চাব বিচাৰে ব্লাউজ কাটিংটো চিলাইলৈকে মোক কমেণ্ট কৰিব। এয়া ফাইনেলি মোৰ ব্লাউজটো কমপ্লিট হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে, পাৰিছোঁনে বাৰু? তেন্তে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, পিন্ধিলে ফটো দিম।